দেওবাৰ দিনটোত মোৰ মেইন কাম হৈছে ঘৰ চাফা কৰা। ঘৰ চাফা কৰি গা ধুই আহি দেখোঁ দুইজনে খেলি আছে। ৰাতিপুৱাই দিলে চাহকাপ মানুহজনে বনাই, তাৰপাছত মই বনালোঁ মেগী। আজিৰ ব্ৰেকফাষ্ট আছিল মেগী। তাৰপিছত খালোঁ এটা ডিম বইল। মই যে ইমান শকত হৈছোঁ, শ্লিভলেছ পিন্ধিলে বহুত বেয়া দেখি। এয়া মিঠাই, ভেৰাইটি অফ মিঠাই আনি থৈছে, এতিয়া নাখাওঁ, খাম ভাত পানী খাই সন্ধিয়া। কি খাম নাজানো, কিন্তু খাবতো লাগিবই। বহুত আনিছে আজি মিঠাই। এয়া হ'ল আজিৰ থালিখন। চিকেন আছিলে, চিকেনৰ লগত আৰু ভাজি আছিলে দাংবডি আলু ভাজি। পাকঘৰত সোমাই চাহ বনালোঁ আৰু এয়া অৱস্থা। কেনেকুৱা ঘামিছোঁ, ইমান গৰম পৰিছে। অথনি যে আনি থৈছিলোঁ পাটিচাপ্টা পিঠা, এতিয়া খাইছোঁ আৰু ঘামি জুমি মোৰ অৱস্থা দেখিছে, একদম পূৰা মুখত তিতি গৈছেগৈ মানে। বাৰু লগ পাম এটা নতুন ভিডিঅ'।